এইটো আমি প্ৰাইভেটলি বহুত মানুহে আমাক অভিযোগ কৰিছিলোঁ। অভিযোগ কৰা তেওঁলোকে কয় ইয়াৰ পৰা কোনো অসুবিধা হোৱা নাই। আমি ব্যক্তিগতভাৱে বহুতে মানা কৰিছিলোঁ, তেওঁলোকে কোনো কথা মানা নাই। যোৱাকালি মই নিজে ফোন কৰি পেলাই মানা কৰিছোঁ, তাতো মানা নাই। আজি আমাৰ ইয়াতে 350 প্ৰায় 400 ঘৰ গিৰি আছে। ঐতিহ্য মন্দিৰ এটা শিৱ মন্দিৰ আছে, আমাৰ এখন শ্মশান ঘাট আছে। তেওঁলোকে যিটো জুজবস্তি কৰি বলপূৰ্বকভাৱে কৰিছে, তেওঁলোকক মই নিজে ফোন কৰি জনাইছিলোঁ যে এই কামটো কিয় কৰিছে। আমাৰ প্ৰায় 350 ঘৰ মানুহ, 3খন গাঁও ইয়াত যে আমাক ক্ষতি কৰি আমাৰ BTCৰ মাটিত যে আপোনালোকে খনন কাৰ্য চলাইছে, তাৰ কাৰণটো কি? তেতিয়া কৈছে আমি কোনো হেৰি কৰা নাই। তেতিয়া নিশা সদায় চলাই থাকে খনন কাৰ্যটো। চলাই থকাত আমি মানা কৰাৰ পিছতো তেওঁলোকে বলপূৰ্বকভাৱে কৰি আছে। তেওঁলোকে হ'ল অবৈধ ব্যৱসায়কাৰী, তেওঁলোকৰ পইচা আছে, হেৰি আছে, ডিপাৰ্টমেণ্টবিলাক নিশ্চয় মেনেজ কৰি পেলাই নিশ্চয় কৰি আছে। যিহেতুকে কালি আমি প্ৰশাসনৰ মানুহ মাতিলোঁ, আমাৰ লালপুল আৰক্ষী চকীৰ মানুহ মাতিছোঁ, আমি মাজবাট সংমণ্ডলৰ বন বিষয়া মাতিলোঁ। তেওঁলোকৰ লগত আমি প্ৰায় 150 মানুহ আমি ইয়াতে উপস্থিত আছিলোঁ। তেওঁলোকে আকৌ দৰং ডিষ্ট্ৰিক্টলৈ ঠেলিয়ালে। দৰং ডিষ্ট্ৰিক্টলৈ থানালৈ আমি ফোন কৰা হ'ল, তেওঁলোকে অজুহাত দেখুৱাই তেওঁলোকে নাহিল। নোহোৱাৰ পিছত আজি সিদ্ধান্তটো ল'ম বুলি কৈছে। সেই সিদ্ধান্তৰ মৰ্মত আজি আমাৰ উপস্থিত গোটেইখিনি ৰাইজ ৰাখি সহকাৰে তেওঁলোকে আলোচনা কৰিম বুলি আমাক কথা দি গৈছিলে। যদি কথা দি পেলাই কি তেওঁলোকে কামখিনি কৰা নাই, কাৰণটো কি? তেওঁলোকে নিশ্চয় সেই বন বিষয়া বা আৰক্ষী চকী এইবিলাকৰ সৈতে তেওঁলোকে মিলি মিতিৰালি কৰি এই অবৈধ ব্যৱসায় চলি আছে। যাৰ কাৰণে নেকি তেওঁলোকৰ মিতিৰালিৰ ক্ষেত্ৰত আমাৰ এই আজি 350-400 ঘৰ গিৰি মানুহৰ কাৰণে এটা ভয়াৱহ সৃষ্টি হৈ গৈ আছে। আমাৰ ভূমি, আমাৰ ছাইডত এই খনন কাৰ্য চলোৱাৰ বিনিময়ত আমাৰ মাটিবিলাক সদায় প্ৰতিবাৰ বানপানী হোৱাৰ পিছত লাহে লাহে খহাই আমাৰ ভূমিবিলাক স্খলন হৈ আমাৰ সম্পত্তি নাইকিয়া হৈ গৈ আছে। আৰু জেনেৰেলত যিখিনি মুছলিম সম্প্ৰদায়ৰ মানুহ আছে, তেওঁলোকে সেইখিনি মাটি কমানে আগুৱাই আছে। ভূমাফিয়াসকলক এতিয়ালৈ ব্যৱস্থা লোৱা নাই। কাৰণ কিয়? কি কাৰণত তেওঁলোকে লোৱা নাই? তেওঁলোকে এই মিতিৰালি কৰি তেওঁলোকে ভিতৰি বুজাবুজি কৰি আছে কাৰণে বোধ হয় আমাৰ এই ইমানখিনি ৰাইজৰ 400 ঘৰ 350 ঘৰ মানুহৰ এই আবেদন, দুখ, অনুভূতি একো তেওঁলোকে গুৰুত্ব দিয়া নাই। ইয়াৰ কাৰণে দায়ী কিন্তু বন বিষয়া, আৰক্ষী চকী। কালি যিটো পৰিস্থিতি হৈ গৈছিল, মাৰপিট হ'ব লগা অৱস্থা আছিলে। ভাগ্য ভাল সকলোখিনি ফোনাফোনি হোৱাত যেতিয়া আমি 150 পৰা প্ৰায় 200 মানুহ আমি ইয়াত গোট খালোঁ, তেতিয়া তেওঁলোকে ইয়াৰ পৰা আঁতৰি পলোৱাৰ পিছত তেওঁলোকৰ দৰং ডিষ্ট্ৰিক্টৰ যিখিনি আমাৰ VDP ছেক্ৰেটেৰী, তেওঁলোকৰ গাঁওবুঢ়া সকলোকে আনি তেওঁলোকক চঞ্জাই দিয়া হ'ল। আজি দিনৰ 10 বজাৰ ভিতৰত তেওঁলোকে ব্যৱস্থা লোৱাৰ কথা আছিল, এতিয়ালৈকে লোৱা নাই। ইয়াৰ অৰ্থ কি? নিশ্চয় তেওঁলোকৰ ছত্ৰ ছায়াতেই, বন বিভাগৰ ছত্ৰ ছায়াতেই এই অবৈধ ব্যৱসায়, এই গুণ্ডাগিৰি, দাদাগিৰি কৰি তেওঁলোকে আমাৰ এই 400-300 ঘৰ মানুহক 2-4জন ব্যৱসায়ীয়ে, অবৈধ ব্যৱসায়ীয়ে কৰি আছে। যাৰ অনুজ্ঞাপত্ৰ নাই, যাৰ কোনো পাৰ্মিশ্যন নাই, ইয়াত অনৈতিকভাৱে তেওঁলোকে দুৰ্নীতিভাৱে তেওঁলোকে ধন ঘটি আমাক হাৰাশাস্তিৰ ভোগ কৰিবলৈ বা আমাৰ ভূমি স্খলন কৰি তেওঁলোকে আমাৰ ভূমিহীন কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ ব্যৱস্থাটো যাতে অতি শীঘ্ৰে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী নিশ্চয় তেওঁ এই কথাখিনি অৱগত হ'ব আৰু আমাৰ সুৰক্ষাৰ স্বাৰ্থৰ ক্ষেত্ৰত ইয়াৰ উচিত ব্যৱস্থা ল'ব বুলি আমি এই চেনেলৰ জৰিয়তে বিনম্ৰ অনুৰোধ জনাইছোঁ। তেওঁলোকে আমাৰ যি মাজবাট সংমণ্ডলৰ পৰা যি বন বিষয়া আহিছে, তেওঁলোকে মিণ্টু বড়ো, তেওঁলোকে কৈ গ'ল দৰঙৰ ছত্ৰ ছায়াত এই কামখিনি তেওঁলোকৰ নেতৃত্বত এই ফকলেনৰ কাম বা এই কেছটো তেওঁলোকে ডিচিশ্যনটো ল'ব। কিন্তু ইতিমধ্যে আমাৰ যোগাযোগ কৰাৰ পিছতো দলগাঁৱৰ কোনো আৰক্ষী চকীৰ পৰা বা বন বিভাগ আহি এতিয়ালৈ কোনো ব্যৱস্থা কৰা নাই। নিশ্চয় তেওঁলোকে ভিতৰুৱাকৈ কিবা নিশ্চয় বুজাবুজি হৈছে। যদি বুজাবুজি নহ'ল হয়, আজি আমাৰ 350 ঘৰ মানুহৰ ভিতৰত প্ৰায় 3000 অধিক জনসংখ্যা হ'ব। 3000 নহ'লে 2500 জনসংখ্যা হ'ব। এই 2500 জনসংখ্যাৰ মানুহৰ কোনো তেওঁলোকে সুৰক্ষাৰ কথা চিন্তা কৰা নাই, তেওঁলোকে পকেট গৰম কৰাৰ কথা চিন্তা কৰিছে। যদি পকেট গৰম কৰাৰ কথা চিন্তা নকৰিলে হয়, পকেট গৰম নহ'লে হয়, নিশ্চয় আহি ৰাইজৰ স্বাৰ্থৰ ক্ষেত্ৰত ইয়াৰ ব্যৱস্থাটো নিশ্চয় ল'লেহেঁতেন।